কাৰণ মই ঘৰতে আছোঁ, ভিডিঅ' বনাবলৈ যাব পৰা নাই ওলাই লকডাউনৰ বাবে। আৰু আমাৰ ৰুমটো চেঞ্জ কৰিছিলোঁ, এই চেঞ্জ কৰোঁতে বহুত ধূলি সোমালে চকুত, এইবাবে চশমা পিন্ধিব লগা হৈ গৈছে। আগৰ পৰাই পিন্ধোঁ, তথাপিতো মানে ঘৰত থাকিলে নিপিন্ধোঁ, এতিয়া পিন্ধিব লগা হৈছে। আহক এতিয়া আপোনালোকক মই নতুন ভিডিঅ'টো দেখুৱাবলৈ আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিটো আপোনালোকে চাই লওক। এয়া চানা দালি মই অলপ দেৰি তিয়াই বইল কৰি লৈছিলোঁ, আৰু ইয়াৰ ৰঙালাও আৰু আলু, ইয়াৰ পিঁয়াজ কাটি থৈছোঁ মই। চিম্পল ৰেচিপি হয় এইটো। ইয়াত তেল গৰম কৰি লৈছোঁ, তাৰপিছতে পিঁয়াজ দিলোঁ আৰু পৰিমাণ অনুসৰি নিমখ দিলোঁ। তাৰপিছতে হালধি দিলোঁ, হালধি দিয়াৰ পাছত অলপমান ৰেড চিলি আৰু ধনিয়া পাউডাৰ মিক্স কৰি থৈছিলোঁ মই, তাৰ এচামুচ দিছিলোঁ। দেখিছে, ধনিয়া পাউডাৰ আৰু ৰেড চিলি অলপ মিক্স কৰি দি দিলোঁ। তাৰপিছত অলপ দেৰি ভাজি লৈছিলোঁ, অলপ দেৰি ভাজি তাৰপিছত অলপ পিঁয়াজবোৰ ভাজি বুট দালিবোৰ দি দিলোঁ। অলপ দেৰি ভাজি ল'ম। এয়া ভাজি লৈছোঁ, অলপ দেৰি ভাজি হোৱাৰ পিছত ৰঙালাও আৰু আলু চব্জিটো দি দিম, কাৰণ সিজিবলৈ অলপ টাইম লাগে, অলপ ভাজিবও লাগিব। দেখিছে, অলপ দেৰি ভাজি লৈছোঁ। অলপ দেৰি ভাজি ল'ম, ৰঙালাওবোৰ অলপ সিজি ল'বলৈ টাইম দিম। তাৰপিছত ঢাকনখন দি ঢাকি দিম। অলপ দেৰি ভাজি হোৱাৰ পাছত ইয়াত 3টা তেজপাত লৈ অলপ দেৰি লৰাই দিলোঁ। অলপ দেৰি লৰাই হোৱাৰ পাছত ঢাকন দি বন্ধ কৰি দিম। এয়া দেখিছে, অলপকৈ সিজিবলৈ আৰম্ভ কৰিছে। অলপ দেৰি পাছতে আমি পানী দি দিলোঁ, আলু আৰু ৰঙালাওবোৰ সিজিবলৈ। পানী দি অলপ দেৰি আমি সিজিবলৈ বন্ধ কৰি দিম ঢাকনিৰে। এয়া উতলিবলৈ আৰম্ভ কৰিছে। আলুবোৰ আৰু ৰঙালাওবোৰ সিজিবলৈ আৰম্ভ হৈছে। আলুবোৰ আৰু ৰঙালাওবোৰ সিজিলে
খাবলৈ বিৰাটেই টেষ্টি হৈছিলে। এতিয়া অলমোষ্ট আমাৰ ৰেচিপিটো ৰেডি হৈ গৈছে। আৰু আলুবোৰ ৰঙালাওবোৰ গোটেইবোৰ সিজি গ'ল। ইয়াত দেখিছে আপোনালোকে। ৰেচিপিটো খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকেও ট্ৰাই কৰিব পাৰে। ঢাকনি বন্ধ কৰি দিলোঁ। আজিৰ ৰেচিপিটো এইটোৱে আছিল আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।